হেল্ল' ফ্ৰেণ্ডছ, মই আজি আপোনালোকৰ বাবে লৈ আহিছোঁ এটা নতুন ভিডিঅ'। আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। বজ্ৰপাতৰ শব্দ শুনাৰ আগত পোহৰ কিয় দেখা যায়? পোহৰৰ গতিবেগ শব্দতকৈ বেছি কাৰণে। ফেনাইল কিহৰ পৰা প্ৰস্তুত হয়? আলকটৰাৰ পৰা। কুইক চিলভাৰ কোন ধাতুৰ নাম? পাৰা। আটাইতকৈ পাতল ধাতুবিধৰ নাম কি? লিথিয়াম। বৈদ্যুতিক লাইটৰ আৱিষ্কাৰক কোন? টমাছ আলভা এডিছন, মাৰ্কিন যুক্তৰাষ্ট্ৰ। পাৰা থাৰ্মোমিটাৰ কোনে আৱিষ্কাৰ কৰিছিল? ফাৰেনহাইট, পোলেণ্ড। 1774 তেওঁ ইয়াক আৱিষ্কাৰ কৰিছিল। চন্দ্ৰত পোহৰ আছে বুলি কোন বিজ্ঞানীয়ে আৱিষ্কাৰ কৰিছিল? গেলিলিঅ' গেলিলি। নিউমেট্ৰিক টায়াৰৰ আৱিষ্কাৰক কোন? জন বয়েট ডানলপ। ভাৰতৰ গম গৱেষণাৰ কেন্দ্ৰটো ক'ত আছে? পুনেত। ভাৰতৰ প্ৰথম সক্ৰিয় টেলিফোন যন্ত্ৰ ক'ত আৰু কেতিয়া স্থাপিত হৈছিল? 1913 চিমলাত। মাইক্ৰৱেভ ৰাডাৰ কোনে আৱিষ্কাৰ কৰে? ছাৰ ৰবাৰ্ট এ ৱাটছন ৱাট। ৰেফ্ৰিজাৰেটৰ প্ৰথম কোনজন আমেৰিকাৰ যন্ত্ৰবিদে 1913 চনত সাজি উলিয়ায়? A.S. ঘোষ নামৰ এজন আমেৰিকাৰ যন্ত্ৰবিদে। ভূ-তত্ত্বৰ তলৰ গলিত শিলৰ নাম কি? মেগমা। কোন গেছ বৰণহীন অথচ খুব বিষাক্ত? ছায়ালুজেন। আজিলৈ ইমানেই। ধন্যবাদ।